অংকুৰ ফাৰ্মাৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো অলপ বেলেগ হ'ব, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। শেষলৈ মোৰ কিবাকিবি অলপ কথা মানে কি মই কি কৰিছোঁ কি নাই আপোনালোকক গোটেইখিনি কথাখিনি ধুনীয়াকৈ জনাম। মোৰ খেতিৰ আপোনালোকৰ মেৰত মই গৈ আছোঁ, মেৰত গৈ মই আপোনালোকক খেতিটো ধুনীয়াকৈ দেখাম। ধুনীয়া খেতিটো ইয়াৰ আগত দেখাইছিলোঁ, কেনেকৈ কৰিছিলোঁ কি নাই ব'লক ধুনীয়াখিনি মেৰত চাই আহোঁ। মেৰ আহি পাই গ'লোহি। মেৰত মোৰ এয়া মাজতেতো ভিডিঅ'টো প্ৰথম কৰোঁতে আপোনালোকে দেখিছিলে, মই তেতিয়া ইমান মানে ইয়াৰ নেট চেট লগোৱা নাছিলোঁ। এতিয়া নেট অলপো লগাই দিলোঁ, ইয়াৰ ইফালে চাৰিফালে নেট লগাই দিছোঁ। নহ'লে মানে কি হয় আপোনাৰ যিহেতুকে আপোনালোকেতো জানেই গৰু ছাগলী মানুহে মানে কি এৰি দিয়ে, এৰি দিলে আকৌ পুলিত সোমাব, খেতিত সোমাব, ইমান কষ্ট কৰি কৰাখিনি মানে এনেই যাব। সেই গতিকে নেট অলপ লগাই দিলোঁ চাৰিওফালে গ্ৰীণ হাউচৰ নেটটো। এই নেটটো বহুতখিনি ওখ, এই নেটটো হ'লে মানে কি আপোনাৰ ইফালৰ পৰা মানুহে নেদেখেও ধুনীয়াকৈ খেতিখিনি ধুনীয়াকৈ হ'ব। ইয়াত যিহেতুকে পিছত ভোট জলকীয়া লগামতো, আপোনালোকেতো জানেই আৰু আমাৰ ইয়াত মানে কি বস্তু নোহোৱা হৈ যায়। সেই গতিকে মানে এইখিনি দি দিলে মানুহে দেখিও নাপায়। এতিয়া ধুনীয়াকৈ ধনিয়াখিনি গজি গ'ল। আজি মেৰলৈ আহি চাইছোঁ, কেইদিনমান মেৰলৈ অহাই নাছিলোঁ। আজি আহি দেখি চাইছোঁ ধনিয়াখিনি ধুনীয়াকৈ পূৰা একদম গজি উঠিছে বঢ়িয়াকৈ। আৰু এয়া আপোনাৰ 20 দিনমানৰ পিছত তুলিব, 20-25 দিনৰ পিছত আৰু তুলিব হৈয়ে যাব। আৰু অলপ গজিব বাকী আছে, পানী ইমান এটা সুবিধা নাই। পানীৰ সুবিধা থকা হেঁতেন ইমান দিন গজিয়ে গ'ল হয়। এয়া চাওক, এই ৰাস্তালৈকে সেয়া ধুনীয়াকৈ খালে মেৰৰ আপোনালোকৰ চাৰিওকাণটো এবাৰ দেখাই দিছোঁ। এয়া অলপ চলপ এইফালে গজিছে, এয়া অলপকৈ এইবিলাক। ইয়াত কিবা বেলেগ শাকৰ গুটিও মিক্স আছিলে নেকি, শাকো দেখোন কিবা কিবি গজিছে। এয়া এইটো আমাৰ মেৰটো। এইফালে এনেকৈ গ্ৰীণ হাউচৰ নেট লগাই দিলোঁ। এয়া মাটিবিলাক এনেই থকাতকৈ কিবা কিবি খেতি কৰি থাকিব পাৰে আপোনালোকেও। খেতি কৰি থাকিলে মনটোও ভাল লাগিলে, খেতিৰ যেতিয়া নিজৰ ঘৰৰ বস্তুটো আপোনালোকে খাব পাৰিব। বা যদি বেছি সময় আছে, বেছি মাটি আছে, তাৰপৰা আপোনালোকে বস্তু বেচিবও পাৰে। বেচি পেলাই কিবা পইচা এটাও ইনকাম কৰিব পাৰে তাৰপৰা ধুনীয়াকৈ। আপোনালোকে এনেকৈ কৰিলেহে আপোনালোকে হ'ব। যদি অকল চাকৰি বা কিবা কিবি তেনেকৈ বিচাৰি থাকিলে নহ'ব। আমাৰ মানুহবিলাকে কি ভাবে, এই খেতি কৰিছে বাদ দে, এই খেতি আমি মানে আচলতে কি হয়, আমি মানে খেতি কৰাটো আমি মানুহ যদি আমি ক'ব বিচাৰোঁ, আমি মানে নিজে একচুৱেলি লাজ কৰোঁ। সেই বস্তুটো বেয়া, আমি লাজ কৰিলে নহ'ব। আমি খেতি কৰিমতো আৰু খেতিটোতো একো লাজ কৰিবলগীয়া কথা নহয়। মই ভাবোঁ দেই, মোৰ মতে সেইটো একো লাজ কৰিবলগীয়া কথা নহয়। আপোনালোকে যি কাম কৰে, কামৰ কোনো সৰু বৰ নাই, চব কাম কৰি থাকিব পাৰে। কামত লাগি থাকক, এদিন নহয় এদিন আপোনালোকে ছাকচেছ হ'বই। এনেকুৱা ধৰণৰ ফাৰ্মৰ কিবা কিবি এনেকুৱা মানে খেতি ফাৰ্মৰ এনেকুৱা যদি আপোনালোকে অলপ এনেকুৱাবিলাক বস্তুবিলাক অলপ ধৰক ভাল পায়, তেতিয়াহ'লে আপোনালোকে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি ল'ব পাৰে। এনেকুৱা খেতি ফাৰ্মৰ কিবা এনেকুৱা ৰিলেটিভ ভিডিঅ'বিলাকে মই দি থাকোঁ। বিশেষকৈ মানুহে কিবা এটা মানে মোৰ ভিডিঅ'টোৰ পৰা যাতে কিবা এটা মানুহে পায়, কিবা বস্তু এটা পাবলৈ কাৰণে মানে মোৰ ভিডিঅ'টো চাই কিবা এটা মানুহ উপকৃত হ'ব পাৰে, মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে দি থাকোঁ। আপোনালোকে যদি খেতি ফাৰ্মৰ কিবা ভিডিঅ' চাবলৈ বা এনেকুৱা ধৰণৰ বিচাৰে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, অংকুৰ ফাৰ্মাৰ ইউটিউব চেনেলটো। আৰু মই এইখিনিতে আপোনাক কথা এটা কৈ দিছোঁ, মই লোকেল মুৰ্গী কোৰ্চ এটা কৰিম। মই ইয়াৰ নেক্সট ভিডিঅ'টোতো কৈছিলোঁ। আৰু মোৰ 25 তাৰিখ মানে হয়, 25 তাৰিখ মানে অনা হ'ব নেকি লোকেল মুৰ্গীটো। লোকেল মুৰ্গী বেষ্ট এটা খুলিম আপোনালোকক দেখাবৰ কাৰণে। লোকেল মুৰ্গী কোৰ্চ এটা মই কৰিম, সেইটো আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। সেইটো চাই পেলাই আপোনালোকে ভেকচিন কেনেকৈ দিয়ে, কি কৰে কি নাই আপোনালোকে ধুনীয়াকৈ জানিবও পাৰিব। মানে এদিনৰ পৰা 7 দিনলৈকে এসপ্তাহৰ কোৰ্চ এটা ধুনীয়াকৈ দেখাম আপোনালোকক, ভেকচিনটো কেনেকৈ দিয়ে কি নাই।